আজি ভিডিঅ'টো ষ্টাৰ্টিং পাৰ্চেলৰ পৰা যিহেতু ঘৰত কিবা এটা বনাই থকা হৈছে তো তাৰ কাৰণে আম্মায়ে কিবা অৰ্ডাৰ দি থৈ দিছে তো সেইটো ৰিচিভ কৰিয়ে মই গ'লোঁ মৰিগাঁৱলৈ যিহেতু মামীৰ আজি আল্ট্ৰাচাউণ্ড আছে তাৰ কাৰণে মই নামটো এণ্ট্ৰি কৰিব গ'লোঁ কিন্তু ডক্টৰ আহিব 2:30 বজাত তো সেইকাৰণে এণ্ট্ৰি কৰি মই ঘৰলৈ আহিলোঁ ঘৰত আহি আম্মাৰ লগত গ'লোঁ পিছফাললৈ বাৰীলৈ কাৰণ আম্মাৰ শাক দিব বোলে পালেং শাক আনিবৰ কাৰণে গৈছে যিহেতু মামীক দি পঠাব আৰু ইমানে মহ যে আমি ধূপ লৈ যাব লগা হৈছে আৰু শাকখিনি ছিঙি হৈ গ'ল তাৰপিছত ঘৰত আহি ভাত পানী খাই গা পা ধুয়ে জল্দি গৈছোঁ কাৰণ টাইম হৈ গৈছে আৰু মই ৱেইট কৰি আছোঁ মামীৰ ভিতৰত গৈছে আল্ট্ৰাচাউণ্ডৰ কাৰণে আৰু ৰিপৰ্টটো লৈ মেলি আমি ঘৰলৈ আহিলোঁ আহোঁতে আইচক্ৰীমো লৈ আহিছোঁ তো আইচক্ৰীম খাই মেলি লৈ মামীক জল্দি ঘৰলৈ লৈ গৈছোঁ কাৰণ ঘৰত ছোৱালীজনী থোৱা আহিছে আৰু তাই আমনি কৰি থাকিব সেইকাৰণে মামীক থ'ব যাওঁতে এফালে মামীহঁতৰ ফ্ৰণ্টতে হৈ আছিলে ক্ৰিকেট খেল তো অলপ সময় খেল চালোঁ খেল চাই মেলি ঘৰলৈ আহিলোঁ